নমস্কাৰ, আছামিজ লাইভৰ লাভ ষ্টৰী অনুষ্ঠানলৈ মই লাকিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটি সঁচা প্ৰেম কাহিনীলৈ মই আহিলোঁ আপোনালোকৰ মাজলৈ। ভাল পোৱা হ'ল সপোনৰ এটা ঠিকনা, যাৰ খোজ পোৱাটো সহজ কিন্তু সঠিক মনৰ মানুহ পোৱাটো কঠিন। ভালটো সকলোৱে পাব পাৰে, কিন্তু ভাল পোৱা সকলোৱে বুজিব নোৱাৰে। বন্ধুত্ব, বিশ্বাস, মৰম আৰু অভিমানৰ মাজতেই সঁচা ভালপোৱাই প্ৰাণ পায়। কেতিয়াবা সেই ভালপোৱাই স্বীকৃতি পায় আৰু কেতিয়াবা নাপায়। গতিকে বন্ধুসকল, আজিৰ লাভ ষ্টৰীতনো এই অনুভৱবোৰ কেনে হয় জানো আহকচোন। আজিৰ লাভ ষ্টৰীটো আমালৈ প্ৰেৰণ কৰিছে গোৱালপাৰাৰ পৰা সংগীতা কলিতাই, আৰু লাভ ষ্টৰীটোৰ নাম হৈছে হৃদয় বুজা প্ৰেমৰ প্ৰথম সংজ্ঞা। প্ৰেমৰে সুৰভি বিয়পি যে মোৰ প্ৰতি কোহে নিয়ৰৰ কোণাতে বহি এটুপি সপোন সৰে তুমি আহিলে কাষলে। মোৰ নাম সংগীতা কলিতা, ঘৰ গোৱালপাৰাত। কৃষ্ণচূড়ানগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ পদ্মনাভ বৰ্মনৰ লগত প্ৰেম হয়। 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ কথা। তেতিয়া মই 2nd চেমৰ ষ্টুডেণ্ট, ডিপাৰ্টমেণ্ট মেথমেটিক্স, আৰু মোৰ দ্বিতীয় ঘৰ মানে হোষ্টেল হৈছে 83। সেই সময়ত ভাৰ্চিটি উইকৰ কাৰণে গোটেই ইউনিভাৰ্চিটিত প্ৰেক্টিচ চলি আছিল। কোনোদিন খেলি পোৱা নাছিলো যদিও প্ৰিয়ংকাৰ কথা মতে মই বাস্কেটবল প্ৰেক্টিচত যোৱা হলো। দিনত ক্লাছ আৰু ৰাতি প্ৰেক্টিচ, এনেকৈ ভাৰ্চিটিৰ যুঁজা চলি আছিল। তেনেতে এদিন ডিপাৰ্টমেণ্টত থকা সময়তে এটা মেছেজ আহিল। তেওঁ মোলৈ পঠোৱা প্ৰথমটো মেছেজ। মোৰ ফেচবুকত বেছি মেছেজ নাহে, যিকেইটা মেছেজ আহে মোৰ চিনাকিয়ে হয়। সেই আননোন এজনৰ পৰা মেছেজ অহাত প্ৰফাইলটো খুলি চালো। নাম পদ্মনাভ বৰ্মন, ঘৰ গোৱালপাৰাত, হেণ্ডলুম এণ্ড টেক্সটাইলত জব কৰে। নিজৰ ঠাইৰে বুলি গম পোৱাত এটা ৰিপ্লাই দিলো। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ। তাৰ মানে বন্ধুসকল, ইমান পৰে আপোনালোকে গোৱালপাৰাৰ সংগীতা কলিতাৰ লাভ ষ্টৰীৰ আৰম্ভণিৰ কথা জানি আছে। মেথমেটিক্সত MSc কৰিবলৈ কৃষ্ণচূড়া নগৰীলৈ অহা সংগীতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই ভাল লগা সময়খিনি মানে ভাৰ্চিটি উইকৰ সময়ত হোৱা ব্যস্ততাৰ কথা ধুনীয়াকৈ কৈ গৈছে। তেওঁৰ এই ব্যস্ততাৰ মাজতে জীৱনলৈ আগমন ঘটে পদ্মনাভ বৰ্মনৰ। ঘৰ একেখন জিলাতে, গতিকে হাই হেল'ৰে আৰম্ভ হোৱা কথা বতৰাই পাছলৈ কি ৰূপ পায় জানো আহকচোন। তেওঁ ফেচবুকত দিয়া আটাইবোৰ ফটো চাই গম পালো সকলো পুৰণি ফটো, নতুন এখনো নাই। তেওঁক চিনাকি যেন লাগিল। তেনেতে পুনৰ তেওঁৰ পৰা এটা মেছেজ আহিল। মই মোৰ ঠাইডোখৰৰ নাম কোৱাত তেওঁৰ চিনাকি ওলাল। তেওঁৰ লগৰ এজনীৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে। তেনেকৈ আমাৰ কথা বতৰা আৰম্ভ হ'ল। মোতকৈ ডাঙৰ কাৰণে মই তেওঁক আপুনি বুলিয়ে মাতিব ললো। এদিন দুদিনকৈ আৰম্ভ হোৱা কথা বতৰা অভ্যাসৰ দৰে হৈ গ'ল। মই প্ৰেক্টিচৰ পৰা আহি হোষ্টেল পোৱালৈ তেওঁ কথা পাতিবৰ বাবে আগ্ৰহেৰে বাট চাই থাকে।
তেওঁক ভাল লগাৰ লগতে মোৰ মনত ভয় নথকাও নহয়। কিজানি মোৰ দৰে তেওঁ আন ছোৱালীৰ লগতো কথা পাতে। তেনেতে মোৰ লগৰ এজনীলৈ মনত পৰিল। তাই ঘৰ পদ্মদাহঁতৰ ঘৰৰ ওচৰতে। তাইৰ পৰা তেওঁৰ বিষয়ে সকলো ভালকৈ শুনিলোঁ। সেয়ে তেওঁ বিশ্বাস কৰিব মন গ'ল। নীলা নীলা দুচকুতে কোন আহে বহে, মিঠা মিঠা সপোনৰে কোনে মেলা পাতে, কৈ দিম বুলি ভাবো ভাবো ভুৱা নহয়। লাহে লাহে আমাৰ কণ্টেক্ট নম্বৰ এক্সচেঞ্জ হ'ল। এতিয়া সঘনাই কথা বতৰা পতা হ'লো। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ পালেহি। নাজানো কিয় নেদেখাকৈ তেওঁৰ লগত কথা পাতি ভাল লগা হ'ল। এদিন, হেল্ল', সংগীতা, মোৰ তোমাৰ লগত কথা এটা আছে। কওকচোন। তোমাৰ লগত কথা পাতাটো যে এটা কেনেকৈ হেবিট হৈ পৰিল গমেই নাপালো। তুমি মোক লৈ কি ভাবা নাজানো, মোৰ কিন্তু তোমাক ভাল লাগে। ভবাতো নাছিলো মোৰ এনে হ'ব, কাৰোবাৰ মৰমে মোৰ হৃদয় চুব, মৰমৰ নদীখন বোৱাই নিব, সপোনে জীৱনক জগাই কব, মোৰ হেনো প্ৰেম হ'ল অজানিতে মনে মনে। তেওঁৰ এই কথাষাৰ শুনি মোৰো বহুত ভাল লাগিছিল। কিন্তু নেদেখাকৈ ভাবি লোৱা কথাবোৰত ভয়ো আছিল। সেয়ে তেওঁৰ কথামতে আমি পোনপ্ৰথমবাৰৰ বাবে জালুকবাৰীত দুয়ো লগ হোৱাৰ কথা থিৰাং কৰিলো। সেই দিনটো আহি পালে। প্ৰথম লগ পোৱাৰ ভয় আছিলেই। এই ক্ষেত্ৰত মোৰ লগৰ প্ৰিয়ংকা আৰু মানৱীয়ে সাহস দিছিল। আৰে ইমান চিন্তা কৰিব লগা কি আছে? নহয়ও, দেখা নোপোৱাকৈ যে, সেইবাবে। তই যাচোন এতিয়া, পিছত কি হয় চব দেখা যাব। হাই হেল্ল'ৰে আৰম্ভ হোৱা চিনাকি পাছলৈ ভাল বেয়াৰ খবৰ লোৱা এজন প্ৰকৃত বন্ধুৰ দৰে হৈ পৰিল। কথা পতাৰ লগে লগে দুয়োৰে ইজনে আনজনক ভাল লগা হ'ল। কিন্তু নেদেখাকৈ ভাল লগাবোৰ কিমান দূৰ ধৰি ৰাখিব পাৰিব সেই বুলি সংগীতাৰ মনত সন্দেহো হৈছিল। এই ক্ষেত্ৰত সংগীতাৰ বান্ধৱীয়ে মনত সাহস দিছিল আৰু তেওঁলোকৰ পৰাই সংগীতাই উৎসাহো পাইছিল। গতিকে বন্ধুসকল, আগলৈ কি হ'ল জানো আহকচোন। মই হোষ্টেলৰ পৰা ইউনিভাৰ্চিটিৰ মেইন গেটলৈকে ভয়তে খোজকাঢ়িও যাব নোৱাৰা হলো। সেয়ে উবেৰ এখন বুক কৰি তেওঁক নম্বৰটো মেছেজ কৰি দিলো। তেওঁ ইতিমধ্যে গেট আহি পাইছেহি। মই তেওঁক দেখা মাত্ৰকে চকু ঘূৰাব পৰা নাছিলো। মনত মাত্ৰ এটাই শব্দ, ৱাও, ব্লেক চাৰ্টটোত কি যে হেণ্ডচাম লাগিছে। এধানি বুকুত হাসিলো তোমাক, চকুৰ পতাত ৰাখিলো তোমাক, হেঙুলীয়া কাষত জাকে জাকে আহাৰে, মেঘৰাৰে আৰে নাচে মোৰ মন। মই কি ভাবি আহিছিলো, এইজনক ৰিজেক্ট কৰিম। এতিয়া যি দেখিছো এওঁহে মোক ৰিজেক্ট কৰিব। এইবোৰ ভাবি থাকোঁতে তেওঁ মাত দিলে। তাৰ পাছত আমি দুয়ো ৰেষ্টুৰেণ্টলৈ গলো আৰু তাত বহুত কথা পাতিলো। আপুনি দেখোন মোতকৈ বেছি নাৰ্ভাছ হৈছে। নাই,
সংগীতা, তুমিতো জানাই মই ঘৰত অকলে, তাতে চাকৰি পোৱাও দিন হ'ল। মাহঁতে এতিয়া মোৰ বিয়াৰ বাবে ছোৱালী চাই ফুৰিছে। তোমাকে কাষৰতে পালে মোৰ কি যেন লাগিছে, জনমে জনমে তুমি মোৰ এনে যেন লাগিছে। দিনৰ চিনাকি তুমি বৰাপন লাগিছে, পুৰণি পৃথিৱীখন নতুন যেন লাগিছে। সোণোৱালী সুদিন হাততে পালো যেন। তেওঁ ডাইৰেক্টলি নকলেও ইনডাইৰেক্টলি মোক বিয়াৰ কথাকে ক'লে। তেওঁ মোক হোষ্টেলত থৈ যোৱাৰ পাছত সংগু, কেনে লাগিল? মস্ত। আৰে, তাৰ মানে হ'ব। ৱাও! থাকিম তোমাৰ হতে সুখত, মৰিলেও বুকত সেয়া মানি বান্ধিম প্ৰেমৰ মাজৰি, দোহাই কৰি ধৰি বুঢ়া বুঢ়ী তুমি তাৰ পাছৰ পৰা মোৰ লগৰখিনিয়ে প্ৰায়ে জোকোৱা হ'ল। মোৰ কিন্তু তেওঁৰ লগত জোকালে বৰ ভাল লাগে। বহাগ বিহুৰ বন্ধত আমি দুয়ো একেলগে ট্ৰেইনত ঘৰলৈ গ'লোঁ। সেই জাৰ্ণিটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। তেনেকৈ দিনবোৰ পাৰ হ'ল। তেওঁ ইউনিভাৰ্চিটিত মোক লগ কৰিবলৈ প্ৰায়ে আহে। মোৰ লগৰ কেইজনীৰ লগতো চিনাকি কৰাই দিলোঁ। সিহঁতে মোক প্ৰায়ে কয়, পদ্মদাই তোক ইমান মৰম কৰে, কেয়াৰ কৰে, চব ফালৰ পৰাই তেওঁ পাৰফেক্ট। লগৰবোৰৰ মুখত তেওঁৰ প্ৰশংসা শুনি মোৰ যে কিমান ভাল লাগে। ধীৰে ধীৰে বাঢ়িছে প্ৰেমৰ বাৰিষা, লাজে লাজে বাঢ়িছে মৰম ভাল পোৱা, কৰি যাতে জেৰে মৰম সিন্দুৰ সানিলো, জীৱনে মৰণে মাথো তোমাক বিচাৰো। তুমি মোৰ আপোন, তোৰে আপোন, তুমি মোৰ হিয়াৰে সোণ, দুটো করে খপৰ মন কাষৰে ধীৰে ধীৰে বাঢ়িছে প্ৰেমৰ বাৰিষা, লাজে লাজে বাঢ়িছে মৰম ভাল পোৱা। প্ৰথমবাৰ লগ পাওঁতেই সংগীতাৰ সকলো মনৰ ভাৱ সলনি হ'ল। পদ্মদায়ো ইনডাইৰেক্টলি বিয়াৰ প্ৰস্তাৱকে দিলে। এনেকৈ তেওঁলোকৰ প্ৰেমে সম্বন্ধ এটাৰ নতুন ৰূপ দিয়াৰ দিশে আগবাঢ়ি গৈ আছিল। গতিকে বন্ধুসকল, পলম নকৰি লাভ ষ্টৰীটোৰ পাছৰ অংশলৈ যাওঁ। মই তোমাক খুব খুব ভাল পাব বিচাৰোঁ, আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোৱেই নালাগে। মাথো বিচাৰোঁ তোমাৰ হৃদয়খনত এটি ক্ষুদ্ৰ স্থান, য'ত মই থাকি গোটেই জীৱন তোমাক ভাল পাই যাব পাৰোঁ। এতিয়া আৰু মনত পুনৰ এটি ভয়ে খোপনি পুতিছিল। ঘৰত যদি এই সম্বন্ধত কোনেও সন্মতি নজনায়, তেনেতে তেওঁ মোক জনালে যে মাক দেউতাকৰ আগত আমাৰ সম্বন্ধটোৰ কথা ক'লে, আৰু তেওঁলোকে কোনো আপত্তি কৰা নাই। গতিকে ময়ো মোৰ ঘৰত কথাখিনি জনাব লাগে। বহুত সাহস গোটাই মাক কথাখিনি ক'লোঁ। মায়ে মাত্ৰ এষাৰি ক'লে, আজিকালি ল'ৰা বুজিব টান। তাৰ পাছত ঘৰৰ সকলোৱে কথাখিনি গম পালে। তেওঁলোকৰ ঘৰৰ মানুহো আহিল, কথা বতৰাও ভালদৰে হ'ল। বিয়া হোৱাৰে কথা। তেনেতে এটা সমস্যা হ'ল। তেওঁ আৰু মোৰ কুণ্ডলী মিলা নাছিল। কথাখিনি কিবা বেলেগ ধৰণৰহে হ'লগৈ। কোনেও পুনৰ বিয়াৰ কথা নোকোৱা হ'ল। মই হোষ্টেলত আহি বহুত কান্দিলোঁ। তেওঁক এবাৰ হ'লেও লগ পাবলৈ ব্যাকুল হৈ পৰিছিলোঁ। সোণৰ টোপোলা তুমি ৰূপৰ টোপোলা, কিমান ধৰি ৰাখিম জানা কোমল কলিজা, এবাৰ ভাবিছো বুকুৰ বহনা, কিমান থাকিম দূৰে দূৰে তুমি কোৱা, কিমান থাকিম দূৰে দূৰে তুমি কোৱা। আমি দুয়ো পুনৰ লগ হ'লোঁ। তেওঁক দেখা মাত্ৰই মোৰ চকুৰ পানীৰে বাট নেদেখা হ'ল।
ইমানকৈ কান্দিবলৈ হ'ল কি? মোক বিশ্বাস কৰা নে? কৰো। তেন্তে নিশ্চিন্ত থাকা, মই সলিউশ্যন উলিয়াম। মই তেওঁক কোনো কাৰণতে হেৰুৱাব নোখোজো। মই ভাবিব পৰা নাছিলো তেওঁ নহলে কি হ'ব মোৰ। ইমান কম দিনত ইমান ষ্ট্ৰং ৰিলেশ্যন এটা হৈছিল। MSCৰ পাছত মই বিয়া হ'ম বুলি সপোনতো ভবা নাছিলো, কিন্তু তেওঁ লগ পোৱাৰ পাছত এনেকুৱা লাগিছিল বিয়া হৈও মই মোৰ কেৰিয়াৰটো আগবঢ়াই নিব পাৰিম, কাৰণ তেওঁ বহুত ছাপৰ্টিভ। আহে যদি ধুমুহা জীৱনৰে উচিল বাট, থাকিলে মই তোমাৰ কাষত, কথা দিলো সঁচাকৈ। ভাল লাগে মোৰ জানা তুমি যদি কৈ দিয়া, জনমে জনমে মোৰ তুমি হোৱা। ভাল লাগে মোৰ ভাল পোৱাবোৰ তোমাৰ বুকুৰে, আচুতীয়া কৰি ৰাখিবা বোলে চিৰ। তেনেকৈ দিনবোৰ গৈ থাকিল। মোৰ কথা তেওঁলোকৰ ঘৰত একেবাৰে নোলোৱা হ'ল, বৰং তেওঁক বেলেগ ছোৱালী চাবৰ বাবেহে কৈ থাকিল। মই তেওঁৰ লগত মাজে মাজে কথা পাতি অনুমান কৰিব পাৰিছিলো মোৰ দৰে তেওঁ বহুত কষ্টত আছে। তেওঁৰ এই কষ্টবোৰ দেখি মাক দেউতাকে তেওঁক ডাইৰেক্ট প্ৰশ্ন কৰিলে যে তই বেলেগক বিয়া কৰাবিনে নকৰা? তেওঁৰ উত্তৰ এটাই আছিল, নকৰাও সংগীতাক বাদ দি। সেইদিনাই তেওঁৰ মাকে মোক ফোন কৰি জনালে যে তেওঁলোক আমাৰ ঘৰত পুনৰ কথা পাতিব যাব। সেইদিনা যে আমি দুয়ো স্বৰ্গসুখ পোৱাৰ দৰে পাইছিলো। মই হ'ম ৰজা তুমি হ'বা ৰাণী, আমাৰ এই কাহিনী পিছত পোনা দুটি তুমি চালে দুচকুলে নামে বড়। মই 4th চেমৰ এক্সাম দি জুনৰ 30 তাৰিখে ইউনিভাৰ্চিটি এৰি একেবাৰে ঘৰ গলো। বিয়াৰ উৎপাত গোটেই ঘৰখনতে। 20 নৱেম্বৰ 2019ত ৰিং চেৰিমনী আৰু 11 ডিচেম্বৰ 2019ত আমাৰ বিয়া হৈ গ'ল। মই তেওঁক পাই বহুত সুখী। তেওঁৰ দৰে মানুহ এজনক লাইফ পাৰ্টনাৰ হিচাপে পোৱাটো মোৰ ভাগ্যৰ কথা। তেওঁ মোক মোৰ লুকছটো চাই ভাল পোৱা নাই, মোক মই হিচাপে ভাল পায়। আজীৱন যাতে আপোনাৰ লগত এনেকৈ কটাব পাৰো। তোমাতে মগন সপিলো নিজকে তোমার, তুমি এই জীবন। বন্ধুসকল, ইমান পৰে আপোনালোকে সংগীতৰ প্ৰেমে কেনেকৈ বিবাহ ৰূপে স্বীকৃতি পাইছিল সেয়া গম পালে। আগৰে পৰা আমাৰ সমাজত বিবাহৰ বাবে দুয়োগৰাকীৰে ৰাহিজোৰা মিলোৱা বা কুণ্ডলী মিলাই চোৱা পৰম্পৰা চলি আহিছে। কিছুমানৰ হয়তো অমিল হোৱা বাবে বিয়াখন নহয়গে। সংগীতা আৰু পদ্মদাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল, কিন্তু তেওঁলোকৰ মাজত থকা সঁচা ভালপোৱা বিশ্বাসবোৰে তেওঁলোকক আজি স্বামী স্ত্ৰী ৰূপে স্বীকৃতি দিলে। আমি আশা ৰাখিছো আপোনালোক দুয়োৰে যুগ্ম জীৱন সুখৰ হওক আৰু মৰমবোৰ এনেকৈ অটুট ৰাখক। বন্ধুসকল, আজিৰ এই লাভ ষ্টৰীটো শুনি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি লাভ ষ্টৰীটো শুনি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধুসকলৰ মাজত লাভ ষ্টৰীটো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।